চাহ লিখা থাকিছে যিটো বতাহটো চলি আছে শীত ফ্ৰেছ কৰি সেইকাৰণে মানুহে খুব ঘৰৰ ভিতৰতো ৰাখে তোমালোকেও ঘৰৰ ভিতৰত ৰাখিব পাৰা কাপ চাপ এটা দি যে একদম পৰিৱেশটো ঠাণ্ডা কৰি ৰাখে আৰু এতিয়া স্নেক প্লেন মোৰ বাউণ্ডেৰীত তোমালোকে অন্যতকৈ অলপ হ'লেও ঠাণ্ডা পাব বাহিৰৰ পৰা সোমাই আহি অলপ হ'লেও ঠাণ্ডা মানুহে কয় যে ঠাণ্ডা কেলে এইবিলাক গছ ৰাখোঁ যে আৰু কভাৰেজটো এইটো স্নেক প্লেন এইটো নামটো পাহৰিলোঁ কি আছিল ঘৰত প্লেনটো চবৰ ঘৰত থাকে বেলেগ বেলেগ ভেৰাইটিজ এইটো স্নেক প্লেন বেলেগ ভেৰাইটি এইটো বেলেগ দুটা তিনিটা চাৰিটা এইটো ইয়াৰ তিনিটা এই কাপন যেনেকৈ এইটো মানুহে ঘৰৰ ভিতৰত ৰাখিব পাৰে তেওঁলোকে যদি ঘৰৰ ভিতৰত ৰাখিবা অলপ হ'লেও টেম্পাৰেচাৰ ঠিক কৰিব এয়াৰটো মানে ফ্ৰেছ কৰি সেইকাৰণে এইবিলাক কমন বস্তু এইবিলাক এইটোতো য'তে ত'তে মানুহৰ ঘৰত হয় হাচনাহানা নাইট ব্লুমিং জেচমিন বুলিও কয় এই দিনত নুগোন্ধায় সন্ধিয়া গোন্ধায় খুব গোন্ধাব এইটো ডাল আছে নাই তোমাৰ ঘৰত আছে সেইটো ডাল কাটি ৰুই দিলেই হৈ যাব ঘৰত থাকিলে গধূলি একদম বহুতে ক'ব যে সাপ আহিব কিবা আহিব এইবিলাক শুনিব নালাগে সাপ আহিলেও নাকামে মানুহ মোৰতো এনেকুৱা কিমান গছ থাকি আছো চব প্লেনটো তোমালোকে ঘৰত থাকিলে ৰুবা আছে বা টাবত থৈ দিবা সেইটো আৰু এৰিকা পাম মানে যিটো আমাৰ যে এয়াৰটো থাকে বহুত টক্সিন থাকে সেইটো এবজৰ্ব কৰি এয়াৰটো সমুদ্ৰিক গোটেই পৃথিৱীতে নাম আছে ইণ্ডিয়াত আছে নেচাৰ দেশত তেওঁক দেখোন ইয়াৰ পৰা ওলাই আকৌ ইয়াত একদম কেনেকুৱা টাইটকৈ লাগি গ'ল বামুণী গছ টকা তোমার জীবনক সিকিউরিটি দিব নোৱাৰে নিৰাপত্তা দিব নোৱাৰে টকাই তোমাৰ পৰৱৰ্তী প্ৰজন্মক নিৰাপত্তা দিব নোৱাৰে টকা তেতিয়ালৈকে কাৰ্যকৰী হ'ব যেতিয়া এটা জৈৱ বৈচিত্ৰ্যপূৰ্ণ অঞ্চলত তুমি থাকিবা আমি যে ৰাতিপুৱা যে বজাৰত যাওঁ আমি কি কৰোঁ বিধে বিধে শাক কিনো বিধে বিধে মাছ কিনো বিধে বিধে চাউল কিনো দালি কিনো আঞ্জা কিনো হয়নে নহয় তাৰমানে কি কৰোঁ তাৰমানে আমি জৈৱ বৈচিত্ৰ্যহে সংৰক্ষণ কৰোঁ টকাটো এটা বিনিময়ৰ মাধ্যম টকা খাইতো তুমি জীয়াই থাকিব নোৱাৰা টান সন্ততি হ'ব তোমালোকৰ বাচ্চাৰ যিটো ইমিউনিটি কম হ'ব ৰোগ প্ৰতিৰোধ ক্ষমতা কম হ'ব আৰু ইমিউনিটি কম হ'লে কি হয় কৰোণা আমাক বুজাই দিছে সেইটো কৈ মই সময় নষ্ট নকৰোঁ হয়নে নহয় সেইকাৰণে জৈৱ বৈচিত্ৰ্য চবতকৈ ইম্পৰ্টেণ্ট আমি জৈৱ বৈচিত্ৰ্য সংৰক্ষণৰ চেতনাটো মনত ৰাখিব লাগিব সেইটো যদি মনত ৰাখোঁ তেতিয়াহ'লে আমি সমাজৰ কাৰণে কাম কৰিব পাৰোঁ এতিয়া কোৱা জৈৱ বৈচিত্ৰ্য চবতকৈ বেছি ক'ত আছে ভাবা ক'ত আছে চবতকৈ বেছি জৈৱ বৈচিত্ৰ্য নাই ইভলিউশনাৰী প্ৰচেছৰ মাজেৰে মানে ক্ৰম বিৱৰ্তিত হৈ পেলাইহে জংঘল হয় এবাৰ যদি প্ৰকৃতি প্ৰদত্ত জংঘল ধ্বংস হৈ যায় তাক অভতাই অনা সম্ভৱ নহয় গছপুলি লগাব লাগে গছপুলি লগাই তুমি এটা বাগান কৰিব পাৰা গছ কিয়নো জৈৱ বৈচিত্ৰ্য তাতে নাই হয় না সেইকাৰণে প্ৰকৃতি প্ৰদত্ত জংঘল বচাব লাগে গছপুলি আমি লগাব লাগে প্ৰত্যেকে আমি গছপুলি লগাব লাগিব য'তে য'তে গছপুলি লগালে এই প্ৰকৃতি প্ৰদত্ত জংঘলক এটা ছাপোৰ্ট কৰা হয় পৰৱৰ্তী ক্ষেত্ৰত সেইটো কথা কৈ আছোঁ কিন্তু মই প্ৰথমে এই কথা ক্লিয়াৰ কৰিব বিচাৰোঁ যে প্ৰকৃতি প্ৰদত্ত জংঘল যদি এবাৰ ধ্বংস হৈ যায় গছপুলি ৰুই পেলাই তাৰ পৰিৱৰ্তন কৰিব পৰা নাযাব গোটেই অল অভাৰ ৱৰ্ল্ড গোটেই বিশ্বত সেইটো এটা ফ্ল' এটা চলি আছে আমাৰতো 50 বছৰ পাৰ হৈ গ'ল আৰু কিমান বছৰ জীয়াই থাকিম মই 30 বছৰ জীয়াই থাকিম খুব বেছি তাতকৈ বেছি আশা নকৰোঁ এই যে ফ্ল'টো গোটেই আমাৰ ৰিচোৰ্চ গোটেই পৃথিৱীয়ে ইমান দিন ভাবিছিল কি যিবোৰ পিছপৰা এৰিয়া যিবোৰ একদম নেগলেক্টেড এৰিয়া সেইবোৰ এৰিয়া চবতকৈ বেয়া এতিয়া অল অভাৰ ৱৰ্ল্ডে হঠাৎ দেখিলে আৰে চবতকৈ বেছি বায়'ডাইভাৰ্চিটি দেখোন তাতে আছে আমাৰ জংঘল আমাৰ ৰিচোৰ্চ লুটিবলৈ গোটেই অল অভাৰ ৱৰ্ল্ড ৰখি আছে ৱৰ্ল্ড বেংকে ফাইনেন্স কৰি আছে আমাক কিয় কৰি আছে যেটো বেংক হয় বিজনেছে কৰি আছে আলটিমেটলি আমাৰ ৰিসোর্স লুটিব গ্লোবালাইজেশনের এই প্রসেসটো আমি বন্ধ কৰিব নোৱাৰো
Pero,